Bokajan Block Congress Committee asai hemlo. Bokajan Block Congress Committee atu herangkia mai kang nipon. Bini porpai kri sirachiti ma pormalong. Bokajan Block Mondol Congress atumpen methang asai hemalong herangkia mai kang nipon. Labangso herangkia mai along chetong dun EPCC ame pu Lokesor Teron dunmei pu Pratap Singh Rongphar Sar Singh Tipen Chenglok Kethe Geding atum chetong dun. Herangke nilum ke hang lam theke lapen lo non malom la mitum pen block congress andar ke do to budbar last budbar pora BJP mass joining program Deopani Sorbothar আৰু বৰজান দেওপানী মাছ জইনিং প্ৰগ্ৰেমত পিছত ছ'চিয়েল মিডিয়াবিলাকত ওলাইছে যে বোকাজান এলেট কংগ্ৰেছ টোটেলি জিৰ' আৰু বোকাজান ব্লক কংগ্ৰেছৰ সভাপতি ত্যাগ কৰি বিজেপিত জইন কৰিছে বুলি কথা ওলাইছে তেখেতৰ নাম সীমা হানচিপি আচলতে আমাৰ এসময়ত ব্লক মহিলা কংগ্ৰেছৰ সভাপতি আছিলে তাৰপিছত 2019 মানত তেখেতক কৰ্মৰাজি মানে কাম কৰিব কংগ্ৰেছ কৰিব নোৱাৰিকৈ তেখেতে নিজে ৰিজাইন দি তেখেতে কোনো দলত যোৱা নাছিলে পিছত আমি গম পালোঁ তেখেতে বিজেপি দলত যোগদান কৰি যুঁজা চলাই আছিলে বুলি আমি শুনি পালোঁ তাৰপিছতে তেখেতক কংগ্ৰেছৰ পৰা টোটেলি আঁতৰাই দিয়া হৈছিলে তাৰপিছতে আমাৰ কংগ্ৰেছৰ ব্লক মহিলা কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্টটো আমাৰ মিছেছ মিলিটনবিক দায়িত্ব দিয়া হৈছে তাৰপিছত আমি ক'ব যাওঁ ব্লক কংগ্ৰেছৰ পৰা আমাৰ বোকাজানৰ পৰা কংগ্ৰেছৰ আমাৰ মানুহ কোনো এজনে বিজেপিত সদস্য পদ লোৱা নাই আৰু নলয় আমাৰ কংগ্ৰেছৰ পৰা যিমানজন গৈছে বুলি কৈছে সকলো মিছা কথা তাৰপিছত আহি গ'ল আপোনাৰ চৌপথাৰ সমষ্টিত এইটো লাষ্ট বৃহস্পতিবাৰে যোনটো মাছ জইনিং প্ৰগ্ৰেম হৈছিলে আচলতে মাছ জইনিংবিলাক হৈছিলে বিজেপিবিলাক যেতিয়া দেখিছে যে বোকাজান এলেৰ পৰা এবাৰ বিজেপিৰ হৰাটো নিশ্চিত কংগ্ৰেছ এবাৰ জিকাটো 100% নিশ্চিত সেইকাৰণে বিজেপিবিলাকে ভয় খাই আকৌ ৰিভিউ হৈছে তেওঁলোকে দাবী ধমকিৰে তেখেতলোকে গাঁৱে মিটিং সভা পাতি আছে সেই সভাটো তেখেতলোকে এটা কথা উলিয়াইছিলে যে চৌপথাৰ সমষ্টি টিং বস্তিৰ মানুহ ৰাজু ৰাজবংশী তেখেতো টিং বস্তিৰ PSৰ তেখেতো বিজেপিলৈ যোৱা বুলি আমি লাষ্ট MP ইলেকশ্যন তেতিয়া আমি গম পাইছোঁ তেখেতকো আমাৰ কংগ্ৰেছৰ মানে সাধাৰণ প্ৰাইমেৰী সদস্য বা তেখেতক বহিষ্কাৰ কৰাৰ কথা আছিলে যিয়ে নহওক তেখেতে বিজেপিত যোৱাটো আমাৰ কংগ্ৰেছৰ একো হানি হোৱা নাই আৰু তেখেতৰ আমাৰ কংগ্ৰেছৰ সদস্য নহয় তাৰপিছত আপোনাৰ শুক্ৰবাৰ এখন ফ্ৰাইডে বৰজান মাছ জইনিঙত সেইবিলাক তাতো কৈছে যে আমাৰ কংগ্ৰেছৰ ব্লক কংগ্ৰেছৰ উপসভাপতি তুলসীৰাম চেত্ৰী তুলসীৰাম শৰ্মা কংগ্ৰেছৰ উপসভাপতিৰ পৰা তেখেত বিজেপি জইন কৰিছে বুলি কথা আমি ছ'চিয়েল মিডিয়াৰ দ্বাৰা আমি গম পাইছোঁ সেইটো সম্পূৰ্ণ মিছা কথা তেখেতো আগত তেখেতে কংগ্ৰেছৰ কেচিয়াৰ আছিলে ব্লক কংগ্ৰেছৰ কিন্তু আমাৰ কাৰ্বি আংলং ৰাজনীতিটো এনেকুৱাই হয় যে কেতিয়াবা বিজেপিবিলাক কংগ্ৰেছবিলাক বিজেপি সেই সময়তে 2016ত যেতিয়া বিজেপিৰ ঢৌ আহিছিলে তেতিয়াই কংগ্ৰেছৰ পৰা তেখেত বিজেপিত যোৱা খালি তেখেতে বিজেপি সভা সমিতিত তেখেতে বিজেপিৰ গামোচা লোৱা নাই বা বিজেপি চিম্বল লোৱা নাই সেইটোৱে কথা আছিলে গতিকে তেখেতলোকক এটা নাম লাগে
মানে বিজেপি মানে এজন সভাত তেহেঁতক উঠাই তেহেঁতি যে আমি বিজেপি আছোঁ বুলি তেহেঁতক নাম ল'ব লাগে কাৰণে কালি তেখেতলোকক সেই বিজেপি মানুহে বিজেপিক মানে জইন কৰোৱা হৈছে। গতিকে এই 4টা সমষ্টিত যিমানকেইজন মানুহ আমাৰ বিজেপিৰ সদস্য অন্তৰ্ভুক্তি হৈছে বুলি কথাবিলাক ওলাইছে, এই সকলো মানুহবিলাক বিজেপিৰে মানুহ। খালি তেখেতলোকে বিজেপিৰ সভাত তেখেতলোকক মানে আগস্থানত নিদিয়ে। মই তেখেতলোক মানে তেহেঁতক কোনো বিজেপিৰ চিম্বল মানে তেওঁলোকৰ সদস্য তেহেঁতক লোৱা হোৱা নাই। গতিকে তেহেঁতি মানে সদস্য পদ মানে পদফুল ল'বৰ কাৰণে তেখেতক এই সভাবিলাকত তেখেতলোকৰ মানে জইন কৰা দেখুৱাইছে। আৰু প্ৰত্যেক সমষ্টিত আমালৈ খবৰ আহিছে যে দেওপানীৰ পৰা হওক, চৌপথাৰ পৰা হওক, বৰজানৰ পৰা হওক, গোটেই ৰাতি গোটেই বিজেপি কৰ্মীসকলে ঘৰে ঘৰে গৈ দাবী ধমকি দিছে যে তোমাৰ এইবাৰ অৰুণোদয় কাটি দিম, নহয় তুমি এখন গাঁৱৰ গাঁওবুঢ়া আণ্ডাৰত থকাইজন যদি বিজেপি মিটিঙত নাহে তেখেতলোকক এইখন গাঁৱৰ পৰা খেদি দিম বা খেদি দিয়া হ'ব বুলি এইবিলাক ৰাতি গৈ দাবী ধমকি দিছে। আৰু কোনোবাই কৈছে যোনে শুনা কথা, বিজেপিত যদি যোনে জইন কৰে তেখেতলোকক 10,000 দিব, আৰু যোনে জইন কৰাব তেখেতক 1 লাখ দিব। এইবিলাক কথা ওলাই আছে। গতিকে এইবাৰ আমি বিজেপি চৰকাৰক ধন্যবাদ দিছোঁ। এই মানুহে এই খেতি ছিজনত মানে পইচা পাতি নাই, এইটো সময়ত কোনোবাই 10,000 টকা পালে তেলৰ খেতি উঠি যাব এনেকুৱা বুলি কিছুমানে জইন কৰা মানুহ আছে, কিন্তু কংগ্ৰেছৰ পৰা নাই। গাঁৱৰ দুখীয়া মানুহকেইজনে জইন কৰিছে। আমালৈ ফোন আহিছে যে দাদা এনেকৈ খবৰ দিছে 10,000 টকা দিম, আমি কালি জইন প্ৰগ্ৰেমটো কৰি দিম নেকি, এনেকুৱা আমাৰ খবৰ আহিছে গাঁৱৰ পৰা। কিন্তু আমি কৈছে ঠিক আছে, তোমাৰ যদি পইচা দৰকাৰ আছে তুমি এদিনহে গামোচাটোহে ল'ব লাগে। আমি কিছুমান তেনেকুৱা কৈছোঁ। গাঁৱত এতিয়া এই বিজেপি চৰকাৰ সময়ত ইমান আৰ্থিক অনাটন হৈছে, গাঁৱত কৰিবলৈ একো নাই। অকল 1250 টকা অৰুণোদয়টো দি থৈছে। সেই 1250 মানুহ নচলে। গতিকে এতিয়া খেতি ছিজন, সকলোৱে খেতি বাতি কৰিলেও আৰ্থিক দৰকাৰ। গতিকে কিছুমানে এই 10,000 পোৱাৰ আশাতে লোকে বিজেপিয়ে সভা মিটিং কৰিছে আৰু জইন কৰিছে। গতিকে এইবিলাক মানে কংগ্ৰেছো নহয়, বিজেপিৰো নহয়, তেহেঁতি APSLC নহয়, তেখেতো সঁচাকৈ আৰ্থিক সংকটত থকা আমাৰ দুখীয়া ৰাইজ। গতিকে এই বিজেপিত যদি মিটিঙত গৈ যদি 10,000 টকা পাইছে, এই বিজেপিয়ে সেই যোনে তেখেতক দিছে সেই বিজেপি কৰ্মীসকলক আমাৰ ফালত ধন্যবাদ দিছোঁ, কাৰণ আৰ্থিকত সংকটত ভুগি থকা এজনক সহায় পাইছে। যিয়ে নহওক, ইয়াত যিমানে বিজেপি মাছ জইন কৰক, দাবী ধমকিৰে আপোনাৰ এইটো বিজেপি জইন বুলি জোৰ জবৰদস্তি কৰি আছে। গতিকে আহি থকা দিনটোত আপোনালোকে ইয়াত পাব কংগ্ৰেছৰ মিটিং হ'লেও এনেকৈ যদি আমি মিটিং পাতোঁ, আমাৰ এনেকৈ মানুহ ভৰ্তি পূৰা এটা সভাত পৰা আমাৰ মানুহ জনবহুল হ'ব। গতিকে আমাৰ ভয় খাব লাগে, কাৰণ আগতে যেতিয়া বিধানসভা ইলেকশ্যনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই অৰুণোদয় স্কিমটো 5 বছৰৰ কাৰণে। গতিকে তেখেতলোকৰ এতিয়া 5 বছৰ ম্যাদ উকলিব হৈছে। গতিকে এতিয়া গাঁৱে ভূঞে এতিয়া বিজেপি ৱৰ্কাৰ্ছবিলাকে কৈছে কোনে অৰুণোদয় পোৱা নাই, কোনে জব কাৰ্ড পোৱা নাই, আৰু যোনে জব কাৰ্ড নাই সেইবিলাকক আমি আই ঘৰো নিদিওঁ বুলি এতিয়া এটা প্ৰচাৰ ওলাই আছে, এটা ফৰ্ম লৈ আছে। যাৰ জব কাৰ্ড আছে তেখেতলোকে 100 টকা দিব লাগে, আৰু যাৰ জব কাৰ্ড নাই 200 টকা দিব লাগে বুলি গোটেই আমাৰ গাঁৱে ভূঞে বিজেপি ৱৰ্কাৰ্ছবিলাকে ঘৰকে প্ৰচাৰ কৰি আছে। গতিকে এই সভা মিটিংবিলাকত মানুহ আনিবৰ কাৰণে এইবিলাক প্ৰচাৰ কৰিছে, কাৰণ দুখীয়া ৰাইজ যদি ঘৰ এটা পালেও তেখেতলোকৰ বহুত সহায় হ'ব। গতিকে ঘৰ এটা পোৱাত আশাত তেখেতলোকে এতিয়া ইলেকশ্যন হ'বলৈ আৰু আমাৰ 7-8 মাহ আছে। গতিকে ৰাইজ ভুল যাব নালাগে। এই 7-8 মাহত আই ঘৰো চেংচন হ'ব নোৱাৰে, আৰু অৰুণোদয় স্কিমো আপোনালোকক দিব নোৱাৰে, কাৰণ আৰু 5-6 মাহ পদক কণ্টাক্ট আহি যাব। গতিকে আপোনালোকে ভুল নাযাব, কাৰণ ৰাইজ এবাৰ ভুল নাযায়। কাৰণ এইবাৰ গৌৰৱ গগৈ ছাৰৰ নেতৃত্বত এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ হ'বই, আৰু আমাৰ কাৰ্বি আংলঙত
আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ সভাপতি আমাৰ ৰতন ইংগী ছাৰৰ নেতৃত্বত আমাৰ কাৰ্বি আংলঙতো আমাৰ এইবাৰ কংগ্ৰেছ চৰকাৰ হ'বই, গতিকে আমি ভয় খাব নালাগে। যিখিনি দেওপানী, সৰুপথাৰ আৰু বৰজান এই জইনিং প্ৰগ্ৰাম বিজেপি যিখিনি লৈছে, এইটো আমাৰ যিখিনি সীমা হানচেপি এইজনী হৈছে যোৱা 2023 চনত ব্লক কংগ্ৰেছ সভানেত্ৰী হিচাপত ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিয়ে নিযুক্তি দিয়া হৈছে, মহিলা কংগ্ৰেছ। কিন্তু এই ক্ষেত্ৰত চলাব নোৱাৰে আৰু অফিচত নাহে, এই নিজে স্বীকাৰ কৰি তেওঁ ৰেজিগনেশ্যন দিয়া হৈছে। ৰেজিগনেশ্যন দিয়া হোৱাৰ পাছত কংগ্ৰেছৰ সভাও সি যোৱা নাই আৰু আমাৰ ব্লক অফিচও অহা নাই। আৰু এওঁলোকক কৈছে যে দেওপানীয়ে 1000জন কংগ্ৰেছ কৰ্মীয়ে জইন কৰা হৈছে বুলি কৈছে। ঠিক তেনেকুৱা সৰুপথাৰ বৰজানো তেনেকৈ কৈছে, সেইটো আমাৰ কংগ্ৰেছৰ সদস্য নহয়। কাৰণ আমি গম পাওঁ যে কাৰ্বি আংলং 50% যিখিনি ৰাইজে ৰাজনীতিক লগতে আছে। কিছুমান মানুহ APCLC, কিছুমানে AADC, কিছুমান CPIML, কিছুমান তেনেকুৱা আছে। এওঁলোকক য'তে কিবা অলপমান কিবা এটা হয় নেকি বুলি সিহঁতি কোনোবা সময়ত কংগ্ৰেছৰ লগত আহে, কোনোবা সময়ত বিজেপিৰ লগত যায়, কোনোবা লগত হেৰি CPIML, APCLC লগত যায়। আৰু হেৰি বৰজান যিখিনি জইনিং হৈছে, বাবু ইংতিটো আগৰ পৰা বিজেপি আছে, মাজত বাবু ইংতি বিজেপি কাম কৰা নাই, আকৌ এওঁলোককহে আকৌ জইনিং কৰা হৈছে। সেইটো কাৰণে মোৰ ফালৰ পৰাতো কোৱাটো সেইটোহে আমি কৈছোঁ। আৰু কাৰাপশ্যন কথাটো আপোনালোকেও জানে, আমিও জানো। না খাওঁগা না খানে দুংগা, বেটি বাচ্চাও বেটি পঢ়াও চব ফেলাৰ হৈ গ'ল। সেইটোকে আমাৰ যিখিনি কাৰ্বি আংলং হেৰি মাননীয় সংসদ আৰু ডেপুটি লোকসভা লিডাৰ মাননীয় গৈৰৱ গগৈ কাৰ্বি আংলং যোৱা 4 আৰু 5 তাৰিখ এখেতত অহা হৈছে। আৰু এখেত অহা মানে যে কাৰ্বি আংলঙত কংগ্ৰেছত সমস্যা, কংগ্ৰেছ সদস্যসকল আৰু আমাৰ কাৰ্বি আংলং কংগ্ৰেছ নেতাসকল এনি ব্লক কংগ্ৰেছ অফিচ আৰু MSC কেনেকুৱা পৰিস্থিতি এখেত চব বুজি লৈ গৈছে। আৰু আমালোকক যিখিনি কংগ্ৰেছ সদস্যসকল আমালোকে সদায় থিয় হৈ আছে, ৰাতি হওক বা দিনে হওক আমালোক কৰ্মী কৰি আছে। এইবাৰ যিখিনি নিৰ্বাচন আহিব, আমালোকে গৈৰৱ গগৈ নেতৃত্ব আমালোকক 1 নম্বৰ জিকি যাব। সেই ভয়ৰ কাৰণে আজি কাৰ্বি আংলং CM তুলিৰাম ৰংহাঙে দুই একটা ঠাই ভাষণ দিয়ে যে আমিয়ে আকৌ কংগ্ৰেছত যাম, কংগ্ৰেছ চৰকাৰ আহিলে আমিয়ে কংগ্ৰেছ যাম, আমিয়ে CM হ'ম, তেনেকুৱাও কৈছে। এইটো কোৱাৰ কাৰণে কিছুমান মানুহে তেনেকুৱা এফালে দলৰ যোৱা সদস্যসকল জইন কৰে। সেইটো কাৰণে আমি কংগ্ৰেছত কোনো লছ নাই, আমি আগবাঢ়িয়ে যাম, আগবাঢ়ি হৈ আছে এতিয়া। এই গতিকে আমি বিশেষকৈ ক'বলৈ নাই, ইমানে কৈ আপোনালোকক ধন্যবাদ কাৰ্দম। জয় হিন্দ। Pininang tumhanangge phalam thibangke lahanlo je BJP tum mas joining pu amen irpen nitum ladak Bokazan Block Congress mate Bokazan Block ahabar homosti prido Borjan Bukazan Deopani lapen Surupothar la homosti pri ta la tu mass joining biat lo mass joining along la sonsi pe thang lo je Bokazan Block Congress atum angbong nangadun sikong lo hala tum Congress along bangke kacelang dun bante amunit avelo pu sonsi pe thang lo la ke
ni tum Carjulong lok penta ni tum bangke do thek thek sang thek thek lok la sipini bangso perang ke me ci phanang pol na tum tawang no sen Dahohat na BJP long Congress Party kan ketua umum semua mate ketua bende mesti betul ma parti kan dar mande ni tum non mat klem bom dam bom bang phu bang phi do ar bang ni tum bang ke ajatta kalukson na be pina kidu na be pina la si hala ki dam tang Congress long chilang lo ne pine Khiman sepi lapen Sorma Tulsiram Sorma aprang lake Budhesor dak blok presiden ki do hosi Tulsiram Sorma ke KCR ang arpudo laga chini dun sitame Tulsiram Sorma ke lason lo je aprang banta BJP along pene kacirap do kok pena join ni tum Kongres tum bang alang li pan bang ke ang hoi pen pasuntuk lo pen ke khiman si pi alang li sitame dak blok Mohila Kongres a presiden man lo hok lo la bang ke sitame alang li mithang kacuklem kacudam ki thek thi muni kachiwan thek thi athima alang li order dur an mewe la son si thek long athe ajirpi chilong thek thi la son si thek long ho la so la si alang ni klem thek thi ma si non por bang ke ni tum angjir mili tiran pi ban si bang song hoi bang ke pi det la pen ka alang ni district long helatun batai sini la ke ni tum an sini dun de ala bang la district so si tamela corporate ka be pena jai ni alang li non apora bang hoi tu BJP long tang tu ne madang te na tang du thaga chini ni bangke BJP tu abang ke Karjulong teng le pulong te la homosti pli jitu mass joining la soare korateng bangke ni liga chini tu nei sapen bangke tangka poi sapen ki bay ki than la puson do pusi Arjulong